নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ তোমালোকৰ? এটা ৰজ ভিডিঅ' লৈ আহিছোঁ। আজি কেইটামান পগলা ফালিম বুলি লৈছোঁ। পগলা পাগেলে আপোনালোকে ভিডিঅ'টো চাই লওকচোন। বাইদেউগৰাকীয়ে জিংকে অ মোৰে গানটো বনাইছে ভিডিঅ'। এই বয়ফ্ৰেণ্ডটো চাগে বাহিৰত কাম কৰিব গৈছে, সেইকাৰণে বহুত দিন AK-47টো পোৱা নাই, এনেকুৱা ভিডিঅ' বনাইছে। পাগলৰ অলপ সীমা থাকে, হয়নে নহয় গাইজ? কমেণ্ট কৰা। এই উপায় ভিডিঅ' দেখা পাই গৰমটো লগা দূৰৰে কথা, আৰু মোৰ সেইটোৱে গান বাৰ আছে। এই কণ্ট্ৰল এই উপর ফটোয়া ভিডিও চালাই থাকবা, আমার টাইম নাই, নেক্সট ভিডিও লগা। আৰু এই দুটা হল মস্ত ফটোয়া ইনষ্টাগ্ৰামত দিব, বাইদেউ এইটো মোৰ বুলি দিব, আৰু ৰিলছ বনাও এনেকুৱা। গোটাইকেইটা ইনষ্টাগ্ৰামত ৰিলছ চেক কৰিবি চাগে, এইবিলাক জানো গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডহে জানো, কেলা এণ্টাৰ পৰা ভিডিঅ' চাই থাকিব ইচ্ছা নোহোৱা হৈ গৈছে। ৰাইজক দেখে পেয়াক নোবাহে গৈছিল, কিন্তু এহঁতৰ কাম নহ'ব। তাৰমানে ৰিলছ বনোৱাহে মাথা, তাৰমানে ৰাইজক দেখে লাইক কমেণ্ট ফলোৱাৰ্ছ পাব লাগে, পথত যাওঁতেও দেখুৱাই, কিন্তু এহঁতে ৰিলছ বনোৱাহে গৈছিলে। এতিয়া ফটোৱা এক নম্বৰ। समझ रहे हो आप? क्या लाओ है? एक ওপৰত কি লিখছে আপোনালোকে মন কৰছন? নো এক্স নো নেক্সট, সিঙ্গল লাইফ ইজ বেস্ট বুলি লিখছে। এইটো সিঙ্গল লাইফ পে থাকবা লাগবে, এই লগত কোনো বহুত গুণে গলা। আৰু ইনষ্টাগ্ৰামত যোনে আজিকালি মানে এগিলা দেখে এইবোৰে তাৰহে লাইক ফলোৱাৰ্ছ বেছি, হয়নে নহয় গাইজ? মোৰ মতে এইডালে দি এনেকুৱা দিব লাগে। আৰু গাইজ আৰু কেইটামান ভিডিঅ' চাই লওকচোন পাগলামি, মানে তোমালোকৰ মাথায়ে বেয়া হৈ যাব। চাই লওকচোন। গাইজ এই ভিডিঅ'টো চাওকচোন, পাগলামিৰো এটা সীমা থাকে। মানে এইগিলা দেখি পেলাই কি পয় দেখুৱাৰ কাৰণ থাকিব পাৰে আমাৰ নাই বুলি, কিন্তু আমাৰ থাকিব পাৰে, আমি লিখিলা মানুহ, হয় নে নহয় গাইজ? एक नंबर बच्चे आएंगे, दूसरे के प्यार में गिरने से तुझे बचा रहा हूँ सब। গাইজ এই ভিডিঅ'টো ঠিকে আছিল, কিন্তু মানে ড্ৰেছ নাচাইকে কিংকে পিন্ধে। জানো মোৰ বাপেৰে পিন্ধা নাই, কিন্তু হ'লেও তাৰমানে ভাল কাপোৰ পিন্ধা লাগে, ইমানো অভদ্ৰামি হ'ব নালাগে। तुझे भाव दे रही फिर भी सबको बता रहा हूँ, तेरे बारे में सबको अच्छी बातें बता रहा हूँ, तेरे लिए मम्मी डैडी को मैं घर पे मना रहा। এই আৰু এইগিলা ভিডিঅ' চাই থাকিলে আপোনালোকৰো হ'ব পাৰে, মোৰো হ'ব পাৰে, মানে ভিডিঅ' যাবহে পাৰে, বিধব পাৰে। সেইকাৰণে মানে এই ভিডিঅ' আৰু নলিগাওঁ, নেক্সট লগাম। নেক্সট ভিডিঅ'ত মই ভাবিছিলোঁ কোনোবা এটা ভাল মানুহে হ'ব বুলি, কিন্তু আহিল দেখোন ইডালহে। ইডালৰ ভিডিঅ' আপোনালোকে চাব জানো? মোচন নাচাই কিয়া জানো, থিয়া কৰি মাৰি দিবি কেলা। আৰু আপোনালোকে মন কৰছেনে এই যিটোৱে ডেন্স মাৰছি চকুৰি গেলা, আৰু বেছি টাইম নাই, মাটি খুলি কি কৰিব? আৰু ইমান চকুৰি কি লাভ? সেই খুলি ভিডিঅ' নবনোৱাকৈ কেনেকৈ বনাই থকা গাইজ। ইহঁতৰ এই গৰমত আৰু তাৰমানে ইহঁতৰ লগত ইমান ধুই থাকিব ইচ্ছাও নাই। আজি ভিডিঅ'টো ইমানটা সামৰিছোঁ। বাই বাই, নেক্সট ভিডিঅ'ত লগ পাই আছোঁ।